তুমি কান্দিছা নেকি? কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ। আজি শনিবাৰ হলেই সোমবাৰ পালেহি আছো। তাকেও মালতী বন্ধন গোটটো পইচা কেইটা মিলাবই পৰা নাই মই, গম পাইছানে? সেই বিনন ডকাইহঁতৰ ঘৰলৈ গ'লো, আগৰ পইচা কেইটা দিব নোৱাৰা কাৰণে বিনন ডকাই ক'লে তইচোন আগৰ কেইটাকেই দিব পৰা নাই, তোক আকৌ মই দ্বিতীয়বাৰ কেনেকৈ পইচা দিম ভাবি আছো কি কৰোঁ। নহ'লে কাম এটাকে কৰক। কি কাম মালতী? তাই ঘৰৰ পৰা দিয়া আঙুঠিটোকে বেছি দিয়ে। নাই অ' মালতী, তোমাক সেই আঙুঠিটো ইমান মৰমত দিয়া তোমাৰ মা নাই, মই জানো বেচিব পাৰিম কোৱাচোন? এতিয়া আৰু ভাবি থাকি লাভ নাই। কি সতে বেচোগে মালতী? এইটো তোমাৰ আই ঘৰৰ পৰা দিয়া ইমান মৰমৰ আঙুঠিটো মই কি সতে বেচো আৰু কোৱাচোন? বেছি দিয়ক যাওক। তুমি যদি আকৌ এদিন মোক প্ৰশ্ন কৰা যে মোৰ কাৰণে তোমাৰ এই আঙুঠিটো হেৰাবলগীয়া হ'ল তেতিয়া কি কৰিম মই? মালতী তুমি কান্দিছা নেকি? মালতী সঁচাকৈ যে বিধিও আমাক ইমান ৰং চাইছে ন, কথাবোৰ ভাবিয়ে নাপাওঁ কেনে কি কৰিম। এফালে ছোৱালী ভেজাল, এফালে ল'ৰাৰ ভেজাল। তুমি মোক পিং এটা দিয়াচোন, মোৰ চাৰ্টৰ বুটামটো নাই। তোমাক মই সিদিনা কলত বুটামটো চিলাই দিবা বুলি। এই ছাগলীকেইটা বোলে লোকৰ ঘৰত সোমাই থাকে, অলপ মন কৰি থাকিবা। এনেই দুখীয়া আমি সকলোৱে মানে সুবিধা লৈয়ে থাকে, তো মই আহিছোঁ, দুখ চুখ নকৰিলোঁ মাজে।